ও ভাই গতিৰাম ইনকে হলে কিনকে হব বছৰ দেখো আজি কিমান দিন হল আমাক লগে দিয়া নাই আমাৰ যি দেখা গৈছে কাম ধান্দা বন্ধই হ'ব আন পাইছো আমি কিবা বেলেগ মাথাই মাৰিব লাগিল ভাই না কি ক তাকেইতো ভাই বাতিৰাম বছৰে আপিটো কি পালা আমাক বাহিৰে গেলা কাম ধান্দাৰ ফালে মন কালে নহৈছে আপিটোৰ লগতে লাগে মোৰ থাকে দিনে ৰাতি তে আজি 20-25 দিন ধৰি এটা কামৰ লগা আমাৰ হাতত নাই বছক কলেও গুৰুত্ব নিদিয়ে এনি টাইম ফোনটো ব্যস্ত হৈ থাকে বছৰ মাতিলেও লগ দিবা নাহে মাৰ এটা কথা ভাবি থাকোৱে বছে যিটো আপি পঠাইছি ইমান আগতে ভেল দিবা লগাও নহয় দেচোন বছকনো কি চাই পেলাই তাই ভাল পালা তাই মই সেইটো কথা বুজি নাপালে ভাই গতিৰাম সিহঁতৰ বাচ্চাটি মোৰ কথা কিবা কৈ আছে শুনো ৰ সেইটো কথাটো ময়ো তোক কং কং কৰি আছিলো বছকনো তাই কি চাই পেলাই ভাল পালা তাই বছৰ থোপৰা কি চাবা আমৰেলি পকা আন পাই চেহেৰাটো গঙাটো মোক চালি চাবা ৰাঙে বেঙৰ লাগাও লাজ পাব বছৰ চেহেৰা দেখা পালি থোপৰাটো অলপ ভাল হলেও বোলে কবা পাৰি দে বছৰ চেহেৰাটো বেয়া থোপৰাটো ভাল সেইটোতো চাবাৰ একো উপায় নাই না ইমান কেম্বাৰে কিনো চাই ভাল পালা তাই তাতে বছৰ কাম ধান্দা হৈছে সেই চাকৰি তাকৰি থাকিলেও বেলেগ কথা সেইটো আপি সঁচাকে কিবা মাথা চাথা গৰম হৈছিল বধাই দেই বছক যে একচেপ্ট কৰিছি তাই তোৰ যিকে কথা ক বছ হেনচেন কিয় নহবাই বছক পুৰা চাইডৰ পাই চালি চালমান খান আন পাই পিছফালৰ পাই চালি আমিৰ খান আন পাই আৰু সন্মুখৰ পাই চলি গিলা চালি তো শ্বাহৰুখ খান আনে পাই তোৰ যিকে কথা ক শ্বাহৰুখ খান সলমান খান মেক চকলাই কি কথা কয় তই শ্বাহৰুখ খান সলমান খানৰ সেই বাওঁফালৰ নকাও দে আৰু আহিছিল মুখত বেয়াকে আপিটোৰ লগতে তোৰ কি মাথা চাথা নষ্ট হ'ল নেকি বছক কোনটো এংগলৰ পাই শ্বাহৰুখ খান সলমান খান আন পাই মেক চকলাই শক্তিকে পুরো বেশি ঠৌগা বছতকে ঠোকরা মানে মনে নাথাকে হব দে আর নহয় মাৰাক চকলাই আপি পালাক বুলি ইমান আপি পাগলা হব লাগে কাম ধান্দা বাদ দি পেলাই আজি 20-25 দিন ধৰি আমি এটা চুৰো কৰিব পৰা নাই ফোন মাৰিলে এনি টাইম ব্যস্ত এই বুঢ়া গুণটো এতিয়া প্ৰেম কৰি থকা বয়স আছে তাৰ লগত চলি বিয়া চিয়া পাতি চলিৰ বাইপে গলাক তাক বছ বছ বোলে সন্মান কৰিয়ে থাকো দেচোন কিন্তু এবাৰ দেখিলে সহ্য নহয় মোৰ গম পালা বাতিৰাম এই ছোৱাৰ বাচ্চা মনে নাথাকে আই ও কানা কিবা কৈছে হা বছৰ মাথো নান্ধালোৱাই মোৰো কিবা হৈছে কান্দুখান শুনা নহয় পিছ ফেলে চা একবাৰ বছ আপুনি ছোৱাৰৰ বাচ্চা মোক কি আন পাই শ্বাহৰুখ খান সলমান খানৰ বাওঁফালৰ আৰু কি কৈ আছিলি শক্তি কাপুৰ মোতকে বেছি ঠৌগা আৰু মই কি বুঢ়া শগুন এই বয়সত প্ৰেম কৰি আছো আৰু কি কৈছিলি তই ছোৱাৰৰ বাচ্চা বছ মাৰিলা একোনে নহয় মই কেতিয়া কলো মাৰিবা আহিছে চালা শগুন মই কি শুনা নাই বুলি ভাবিছা মেক চকলাই বছে এতিয়া কাপোৰ আছে দিব পলাই ভালে পাই ই মৰাক দে নহয় মানে বছ কুকুৰ তই কিয় পলালি ছোৱালীৰ বাচ্চা মাক চল ইয় পলা ৰাখ কুকুৰাত পলাইছা এতিয়া বছৰ লগতে থাকি আৰু বছৰ বদনাম কৰিবি তন্দক বেটা হাত মোক লাখ পাবাৰি 2 ঘণ্টাকে চেণ্ডেল দেখো বাউ হাত চালা গাখীৰ খুৱাই পেলাই মই হাত পুহিছিলো ইমান দিনে কুকুৰা তোক নিজে নাখাই পেলাই খুৱাও এতিয়া মোৰে বদনাম কৰিছে পিছে চালা ছোৱালীৰ বাচ্চা তন্দক দিয়কে লাখ পাবাৰি এতিয়া পলাইছাতো পলো কিমান দিন পলা মই চাওঁ যেতিয়া লগ পাম নহয় লাংটা কৰি পেলাই গাছৰ ওপৰত উল্টাকে আলাই থৈ দিম ঠকৰা মইনা হাত আধা পাৰি মই ঠেকপি ভাবিছিলো আজি বহুত দিন তোৰ লগত মই বহা নাই অলপ বহি পেলাই পাৰ্টি চাৰ্টি কৰো কুকুৰবোৰ তাতে মোৰ বদনাম কৰিছে পিছফালে চালা বাউ হাত দিয়েছিল তন্দক পিছত মই ভাল পাওনে মুখ সঁচায়ে কব পাৰিবিনে তোৰে বুকুখন নদীনে সাগৰ এবাৰ জুকিবলে দিবিনে নিদিবিনে এই পপলা চিংগাৰ গানটো তোৰ মেক চকলাই গানৰ মচনটো আহিছে মুঠে মাজতে মাতটো দিলি না কাটি মে কুকুৰৰ দৰে ঠকৰা মইনা ইয়াক গান মাত থাকিবি দে তোৰ গান মাত থকাতেই যাব সিফালে মিঠুই দেখা নাই আপিলৈ ঘূৰি আছে এই কিনো কৈছে তেৰেক্স মিঠুই আপিলৈ ঘূৰি আছে ভাগৰা চাগৰা হ'লে নেকি তলে তাৰ লগত সেইটো থোপাৰ আপি বৈত কোনোবা ডাঙৰ হৈ চালো আপি উই মেক্সি মেগাটোৰ সেই নহয় মই ভাবিছিলো কোনোবা লয় আপি বুলি মই নাপাই না শুধলো না পাই না কলাক দেখো এইটো গাৰ্লফ্ৰেণ্ড বোলে তাৰ নতুন আপিটো কৰাই এই ঠেমনা চুপাৰে ৰজাত ঠিকানা যি আছে ৰজাটো জীয়াক মেৰাক চকলাই কিনো কথা কয় ৰজাটো জীয়াক মানে আপি চলি গিলা আমাৰ কেঁকৰা আঞ্জি খাটাকে কাটে যি তাই নেকি সেইটো আপিয়ে কিন্তু সেইটো আপি আহি আগৰ দৰে হৈ থকা নাই আৰু এতিয়া ৰং বদলিছি আপি ঠৌগা আহিছি মস্ত মেৰাক চকলাই এই ফাফাৰে কুকুৰটো সেইটো আপি কিনকে পঠালাকাই তাকো ঠিকাদাৰ জীয়াকো সি মেক চকলাই কি বুলি গৈছি তাইক মই পেটিকোট চুৰ কৰো হিংকে কথা পড়ছি নাকি সিটো একো নকৰে ডাউলাই চুৰৰ বাহিৰে চুৰে হওক বা যিয়ে নহওক দেচোন পতাইছিতো সেইটো ডাঙৰ কথা আমি যিহেতুও পৰা নাই ল'ৰা ছোৱালী হাত মিঠু কেঁচৰাৰ নাম লোৱাৰ লগে আপিটোক লৈ পেলাই এইটো মিঠু কেঁচৰা বোধাই চাচোন চা হয় না এইটো আপিটো এইটোৱে না ৰজাটোৰ জীয়াক ভাই এইটোৱে ৰজাটোৰ জীয়াক আহিলে পচু আপিটোক ৰং ৰূপা চাকে বদলিছি ইয়াৰ লগত কিনকে পঠিয়াকে তাই জান তুমি কিন্তু আজি মোক পানী পুৰিও খাব না কথা আছিল নিবা না
নাই নাই আজি পানী পুৰি খাব নালাগে একেলগে আজি তুমি অকল পানীটো খাবা ঠিক আছে হোটেলত লৈ যাম এক গিলাচ পানী খাবা তাৰপিছত তোমাক 2 দিনৰ পিছত পুৰিটো খাম হ'ব না আজি অকল পানী পুৰি একেলগে খাই এটা খাই নেকি জান সেইটো একেলগে খালে তোমাৰ দেহাটো নষ্ট হৈ যাব না তুমি সকলো যাবা দেখোন মইতো চিন্তা কৰিব লাগিব না তোমাৰ কথা বলা এতিয়া মই আমাৰ খগন হোটেলত লৈ যাইছো তাতে এক গিলাচ সুন্দৰকৈ পানী খাম তোমাক তাৰপিছত মই পুৰিটো বেলেগকৈ খাম বলা একদিন হ'ব দিয়া চেটেৰিক্স ডাউলাত বহি আছে দেখোন ইয়াতে ৰহতাক অলপ কলেজিয়ে কৈ দিওঁ কি ভাই মিটু ভালে আছা আছো দে বৈছা ৰ দে বাবা বাহ যাবি ৰ পিছে এইটো কোনি বৌ নে কি সেনাকে ভাবিব পাৰা এতিয়া গিলি বৰ্তমান দে আমাক চিনাকি তেনেকে কৈ দি লগত চলি যিহেতু এই যে এতিয়া তাই মাই দিম নহয় আৰু তহঁতে কিহৰ লগত চলি মোৰ ঘণ্টাৰ মান কথা কবা এই জান বলা আৰু সোনকালে বলা এই যাবি ৰ তোক এটা কথা সুধো চিনাকি কৈ দা নাই দে তোক এটা কথা সুধিব লগা আছিল কি সুধিব লগা সোনকালে সুধ আমাৰ দেৰি হৈছে ক'ৰবাত যাব লাগে আমি তই বোলে সিদিনা নলবাৰীৰ ৰাসত যাওঁতে আপিচকৰ হৈ বোলে দোকানত ধৰি বোলে আঁঠুকাৰি থৈ দিছিল তাতে কাৰ্যালয়ৰ সন্মুখত চবে দেখাকে হয় না কথাটো আমাৰ ঘৰত কোনোবাই দেখিছে নেকি কোনে কৈছে তোমাক কৈছি ৰ কৌতাই সঁচা নেকি কথাটো তাক পাগলা চাগলা হৈছে নেকি মই আপিচ কি যাওঁ নেকি আমি তোক মই চকুত তুলি চাওঁ নেকি জান এহঁতে যে কৈছিলা সঁচা নেকি এই নহয় এনেকৈ আমাৰ বেলেগৰ কথা কৈছে বোধাই মই আপিচ যাম নেকি তাতে বলাই তাৰ সোনকালে একেলগে মোক চুপি মাৰি লাভ নাই কুকুৰকেইটা মোৰ চাকৰি বেয়া কৰি যাম যাব নৰা যাম সিফালে যাব আমি তুমি যে মই হোটেলত নিয়া কথা আছিল পানী খুৱাবা পানী তোমাক খুৱাম ৰাস্তাত ধুনীয়াকৈ কৰি লৈছে তাতে খুৱাই দিম শুনাচোন জান দিছো দে বেটা কাপিটোৰ সন্মুখত ঢকৰাই আমাক চিনাকি কৰি দে পাইছি বেটা মজা এতিয়া মজা পাকৰ তইতো এনে আচকাহে কৈছিলি সি কিন্তু সঁচাকে কাণত ধৰা সহান পাইছো দেই সি সুধছি না লগে লগে আমাৰ গাঁৱৰ কোনোবা দেখছি নেকি বুলি হ'ব পাৰে যি কেঁচৰা মাৰ কাণত ধৰা নাপই জানো না আজি মই গা ধুই থাকোঁতে বাথৰুমত পিছলি পেলাই হাতখন মচকা খাই পেলাই মস্ত দুখ পাইছো এতিয়া মস্ত বি উঠি আছে জানো না জানি তোমাৰ হাতৰ বি উঠিছে মই আগতে ক'ব পৰা নাই চা হাতখন পেলাই দেচোন তুমি কি জাৰি চাৰি দিবা নাকি চাৰিবা জানো নাকি তুমি যাইবা নাজানো তাতকৈ ওপৰৰ বস্তু এটা জানো দেচোন তুমি হাতখন আগবাঢ়ি যা ধৰা দিছো দা এতিয়া তুমি হাতখন কেনে লাগছি অলপ বিহটো কমান লাগছি না জানতো তুমি কি যাদু কৰি দিলা সেইটো তুমি চুমাটো খৰ লগে বিশ্বাস কৰা মোৰ হাতত বেছি কমি গ'ল সেইটো এটা কথা বাপৰে তোমাকো মানি খাইছো দা এটা চুমাই দি মোৰ হাতৰ বি ঠিক কৰি দিলা সেইটোৱেতো দেহা প্ৰেমৰ পাৱাৰ গম পালা আৰু এনেও দেচোন মোৰ অলপমান এইবিলাক আনুষ্ঠানিক শিক্ষা আছেও নহয় এতিয়া মুখেদি নিজে ক'লে বেয়াও দেখি দেচোন মই মানে নগাঁৱত যাই কিনে অজাত তাতে কেইদিনমান ট্ৰেইনিঙো লৈছিলোঁ সেইটো নহয় বাৰু সেইটোহে কথা তুমি তাৰমানে অলপ চলপ অজাৰ কামত জানো কৈ নাছিলা মোক বদমাছ নিজে হ'ল বোলে কিমান তাৰিখ কৰিম দেচোন মইতো বহুত বস্তুৱে জানো মোৰ দেহাটো মৰমে লাগি যায় हमको प्यार हुआ है पूरी हो गई दुआ है हमको प्यार हुआ है पूरी हुई दुआ है জানে ফোন কৰিছে হেল্ল' জান কোৱা তুমি ক'ত আছ মই এনে অলপ কিবা কিবা কামত লাগি আছো ৰবা কচোন তোমাৰ মাতটো কিবা এহেন কাম খাইছে কিবা হৈছে নেকি তোমাৰ জান দেহা নকপাদা মূৰৰ বিহুত জানো না থাকিবা পৰা নাই ইমান মাথাটো বিষাইছে ফাটি যাওঁ লগাইছে এনে লাগছি বেৰত যাই পেলাই মাথাটো মাৰিয়ে দেও নেকি ইমান অসহ্য বিষ জান তুমি মই থাকাতে ইমান টেনশ্যন লৈ থাকা চাওঁ ফোনটো একবাৰ কপালত লগাই দেচোন কোনখিনি বেছি ফোনটো কপালত দে দিছো দা ভাল পাইছা না এতিয়া কচোন অলপ ভাল পাইছা না দেহাটো তুমি চুমাটো দিয়াৰ লগে লগে মোৰ মাথাটো সঁচাকৈ অলপ পাতলা লাগছি আগত বহুতখিনি ভাল পোৱা লাগছি মই জানিছিলো তুমি যে ভাল পাবা তুমি আগতে ক'ব লাগে দে এতিয়া অলপমান তুমি ৰেষ্ট লোৱা গোটাই ভাল পাবা না অলপমান 10 মিনিটমান গেলি তোমাক কিন্তু মই মানি দিছো দা তোমাৰ কি শক্তি দেহা মই অলপ ৰেষ্ট লৈ তোমাক পিছত ফোন কৰি আছো অলপ দিয়া মই অলপমান কামত ব্যস্ত হৈছো তো মই তোমাক পিছত কথা পাতি আছো তোমাৰ লগত অ'কে দেহা বাই লাভ ইউ বাই লাভ ইউ টু মেক চকলাই মই চুমাৰ নাটকখন আৰম্ভ কৰি পেলাই ভুল কৰিলো দিনটো 20 বাৰ ফোন কৰিব প্ৰত্যেকবাৰে জান এইটো বিয়েছি সেইটো বিয়েছি চুমাৰি থাক আৰু মোৰ চুমা দিয়াৰ লগে লগে তাই ভাল ৰকাত খাইতে কিনকে হৈ বেয়া সঁচাই কৈ না বিয়া বুলি নাই কৈবা মই আৰু চুমাৰ তাই বি ভাল হব না মেক চকলাই একদিন কি চুমাৰ সেইখানে আনা তগলাৰ এতিয়া তাইৰ বয়ফ্ৰেণ্ড নহয় মোক এটা কবিৰাজ হে নাহানে লগা হৈছে মাৰ ৰাখ চকলাই চেতানৰ নাম লোৱাৰ লগে লগে ফোন আহি গেল এতিয়া আৰু কি বিয়া বুলি কয় হেল্ল' জান ক দেহা তুমি আমাৰ দেউতাক লগ কৰিব বৰকে ইচ্ছা কৰি আছিলে না আজি এটা ভাল চান্স আছে লগ কৰিব পাৰিবা কি তুমি দেউতাক মোৰ কথা কৈছা নেকি মোক কি মাতছি নেকি লগ ধৰিবা নাই ডাইৰেক্ট বয়ফ্ৰেণ্ড বুলি কোৱা নাই দেচোন এতিয়াতে মানে ফ্ৰেণ্ড বুলিয়ে কৈছোঁ মানে এটা সৰু কামো আছে একেলগে কামটো হ'ব আৰু দেউতাকো লগ কৰা হৈ যাব কাম দেউতাক কি মই ঠিক কাম চাম চাই দিব লাগে নেকি কিবা নাই সেইগিলা নহয় ৰ'বা মানে কি জানো না কি বেয়া নাজনো নহয় ক'লে গম পাম মানে আমাৰ দেউতাৰ অলপমান পাইলছৰ প্ৰব্লেম আছে তোমাৰ এনে আগতে হৈ আছিল ইমান বেছি হোৱা নাছিল আজি 3 দিনমানৰ পৰাই মস্ত বোলে বিষ কিবা তেজো যায় নেকি মই ভালকৈ গম পোৱা নাই দেচোন সেইটো কিন্তু দেউতাই ভালকৈ বহিবও নোৱাৰে ক'তো জানো না তুমি যদি আহি পেলাই তোমাৰ সেই চুমা খাই দিলা হয় দেউতাই ভাল পালা হয় কিজানি একেলগে লগ কৰা হ'ল হয় দেচোন দেউতাক কাৰণ মই নিজে প্ৰমাণ পাইছোঁ না তুমি য'তেই চুমা খোৱা তাতেই বিষ ভাল হৈ যায়
কিজানি দেউতা ভাল পালাক হয় বেয়া নাপাওঁ যদি আহিবা নেকি একবাৰ ইউ মিন টু চে মই তোমাৰ দেউতাৰে পকাৰত চুমা খাম তাৰমানে এতিয়া দেউতাই ভাল পায় কিজানি মেৰাক চকলাই বহুত ধৰণৰ নাটক তোৰ লগত মই নাটক মেক চকলাই দেউতাৰে পকাৰখন কাটি পেলাই নদীত ভাই দিবা দি ঢকৰামনি মই তাইৰ বাইদেউৰ পকাৰত চুমা দিবা যাম পাগলা হৈছি তাই যেন কেনে কৰা তুমি সেইটো জান মেক চকলাই একদিন তই ইমান দিন ধৰি নাটকখন চাই আছো আজি তই একদম লিমিটে পাৰ কৰি দিলি তোৰ বাইদেউৰে মুখখানে ইমান কলা তোৰ পকাৰখন কেনে কলা হ'ব সেইখন পকাৰত মই চুমা খাব যাম মেক চকলাই 7 দিনমান মই আইচো ঠিক পেলাব বেউজাই ফেলে ফোন থ যেন শুনাচোন একো শুনবা লগা নাই বাইদেউৰে পকাৰখন কাটি পেলাই হয়তো নদীত ভাও নহ'লে পিছফালৰ পৰা জুই লগাবলৈ ভস্মকত দি পাইছ ভাল হৈ যাব মই চুমা খাব যাব লাগে সেই কলা পৰা কচিখানে পাগলা হৈছি তাই ফোন থ আৰু আজিৰ পৰা তই মোক ফোন চোন কৰি ডিষ্টাৰ্ব দি নাথাকিবি গম পাইছা না তোৰ মই বয়ফ্ৰেণ্ড কবিৰ এজন হৈছিলো ইমান দিনে নালাগে ঘণ্টাৰ মোৰ মোক গাৰ্লফ্ৰেণ্ড তো ফোন থ শুনাচোন সজান মাইটাং মেক চকলাই ঘণ্টেশ্বৰী মহিলা নালাগে যা মোক গাৰ্লফ্ৰেণ্ড মেক চকলাই চিংগেলে মৰিম তাইৰ বাইদেউৰ পকাৰত চুমা দি পেলাই মই পাইছ ভাল কৰি দিবা লাগে মাৰাক চকলাই কথা কবাহে